UPBO Hiniang Deng Annual Conference Karbi Anglong District Committee Campus Bodo Cinema Station Mai Kitalon Pon Bangsoja Megalong Adaba Junior Kepen Pangcheng Ponse President Badal Mujari Ari Dengpen Lamaing to Rajaimek Japon Lindo Lapen Anarlo Bajikri Hini an open meeting Med Mayam Pangcheng Ponse Kibang Journey Kosonse Kiklem Kidam Nangje Panchit Han Padupon Bangsor Mailong Aluhiaman Pen Kachitongdun UPBO Central Committee Maipu Manuranjan Basumutari Pen Chenglok Bodo Akai Songkre Si Asong Atum Chitongdun Si Mayardi Pidu Fuluni Pen Bari Thetok Report Time News Dipu আজি দ্বিতীয় বার্ষিক অধিবেশন কাৰ্বি আংলং ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ আৰু প্ৰথম চিনেমা আৰ্টিষ্টসকলৰ যৌথ এটা মঞ্চ ইয়াত আমি মানে আজি সুস্বৰূপে আমি গোটেইখিনি প্ৰগ্ৰামবিলাক লৈ আহিলোঁ বা আমি আহি ভালে ভালে আমি সমাপ্ত কৰিব পাৰিলোঁ যে নহওক আমাৰ আজি যেহেতু UBPৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন আছিল ইয়াত আমি নতুন এটা কমিটি গঠন কৰি ল'ব পাৰিছোঁ এতিয়া এই কমিটিখনত আমি তুনুৰাম দৈমাৰীক প্ৰেছিডেণ্ট হিচাপে পাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ লগতে ছেক্ৰেটাৰী হিচাপে জয়ভদ্ৰ বসুমতাৰী তেখেতক আমি পাবলৈ সক্ষম হৈছোঁ আৰু এনেকেই আমাৰ টোটেল মানে 27 জন আজি আমি এনেকেই কি কয় আমাৰ কমিটিত আমি আজি ল'বলৈ সক্ষম হৈছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি ন কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিৰ আমাৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে বুদ্ধেশ্বৰ বসুমতাৰী লচেন মোছাহাৰী আৰু AGS হিচাপে আমাৰ এই দিগন্ত ব্ৰহ্ম আৰু ইয়াৰ লগতে পূৰ্ণ বসুমতাৰী এনেকেই আমি কেইবাজনক লৈ আমি আজি খুব মানে শক্তিশালী এটা কি কয় এইটো আমাৰ UBPৰ নতুন কমিটি গঠন কৰিব পাৰিলোঁ আৰু পৰৱৰ্তী সময়ত আমি এইখন কমিটিৰে মানে সুস্বৰূপে আমাৰ সংগঠনখনক শক্তিশালী কৰাৰ এটা চিন্তাধাৰাৰে আমি আজি গোটেই ইয়াত বিষয় আলোচনা কৰিলোঁ আৰু আমাৰ মাজত যিটো অপেন মিটিং আছিলে এই অপেন মিটিঙত আমাৰ চেণ্ট্ৰেলৰ প্ৰেছিডেণ্ট মনোৰঞ্জন বসুমতাৰীক আমি মুখ্য অতিথি হিচাপে পাবলৈ সক্ষম হৈছোঁ আৰু এপইণ্টেড স্পিকাৰ হিচাপে মদাৰাম বসুমতাৰী BCCৰ এডভাইজাৰ তেখেতক পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ মিটিংখনক আজি কি কয় এইটো মুকলি কৰি দিছে আমাৰ লাংহিন টাউন কমিটিৰে চেয়াৰমেন কমল ব্ৰহ্মই বাকী আমাৰ ইয়াত গোটেই সংগীত আৰু নাচ গীতেৰে ভৰপূৰ এটা প্ৰগ্ৰাম আমি আজি পাৰ কৰাবলৈ সক্ষম হ'লোঁ আৰু আমাৰ বড়ো সংগঠন বড়ো অগ্ৰণীয় সংগঠন একফালৰ পৰা এপছুৰ পৰা লৈ সাহিত্য সভা কছাৰী সমাজ XBLT আবব গোটেই আমাৰ ইয়াত আজি যোগদান দিছে তেওঁলোকে আলহী হিচাপে আৰু আমাৰ আপোনালোকে চবেই জানে আমাৰ কাৰ্বি আংলঙত এতিয়া টোটেল 11খনকৈ মানে সংগঠন আছে 11টাকৈ সংগঠন আছে এই সংগঠনসমূহ গোটেই ইয়াত ভাগ লৈছে আৰু আমাৰ ইণ্টেলেক্সুৱেলসকলেও ইয়াত আজি যোগদান দিছে আমি আজি আমাৰ যিটো প্ৰগ্ৰাম এইটো সুস্বৰূপে আমি আজি পাৰ কৰিবলৈ সক্ষম হ'লোঁ আমাৰ ইয়াত UBPO ইয়াৰ লগতে আমাৰ কাৰ্বি আংলং জিলা বড়ো চিনে আৰ্টিষ্ট মানে ফিল্ম লাইনৰ যিটো আৰ্টিষ্টবিলাক এটা গেট টুগেডাৰ হৈছে ইয়াত আমাৰ ৱৰ্কশ্বপ এটা হৈছে সেই ৱৰ্কশ্বপত আমি গোটেই মানে টেকনিকেল ছাইডৰ আৰু আৰ্টিষ্টবিলাকে কেনেকৈ হ'ব লাগে এক্টৰবিলাকে কেনেকৈ পাব লাগে এইবিলাকৰ উদাহৰণ লৈ পেলাই সৰু এটা ৱৰ্কশ্বপ পাতিলোঁ আৰু আমাৰ যিহেতু ফিল্ম লাইনত আমাৰ বহুত শিকিবলগীয়া আছে যেনেকৈ চাউথৰ যিটো ৰজনীকান্ত আৰু অমিতাভ বচ্চনৰ যেনেকৈ ঈশ্বৰৰ নিচিনা যে সিহঁতে মানে ভাবে সেইটো ৰেফাৰেঞ্চত লৈ পেলাই আমি ৱৰ্কশ্বপত ক'লোঁ ল'ৰা ছোৱালীবিলাকক চাওক মানে ৰজনীকান্ত আৰু অমিতাভ বচ্চন এনে সিহঁতে ঈশ্বৰৰ নিচিনা ঈশ্বৰ বুলি ভাবে কাৰণটো কি ভাবাৰ কাৰণটো হ'ল সিহঁতৰ কেৰেক্টাৰ সিহঁতৰ স্বভাৱ চৰিত্ৰ সিহঁতৰ খোৱা লোৱা কথা পতাৰ এইটো যিটো মানে এটা ডিচিপ্লিন সেই ডিচিপ্লিনটো থকাৰ কাৰণে সিহঁতে আজি আমাৰ সমাজত এটা উপস্থানত আছে
এইবিলাকৰ ৰেফাৰেঞ্চ লৈ পেলাই আমি ৱৰ্কশ্বপত পতা হৈছে আৰু অনাগত দিনত কাৰ্বি আংলঙৰ পৰা যিবিলাক ফিল্ম আমি বনাব সেইটো মানে এইবিলাকক অলপ লৈ পেলাই আৰু ছ'চিয়েলি যিটো আমাৰ বেয়া যিবিলাক এইবিলাক মানে কেনেকৈ আমি শুধৰাই নতুন এটা চামক আমি ভাল পথেৰে লৈ যাব পাৰোঁ এইবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে।